নমস্কাৰ বন্ধুসকল, আপোনালোকক ষ্টেণ্ড আপ অসমলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, শ্বাহৰুখ খানক কোনে নাজানে? তেওঁ এজন এক্টৰ হোৱাৰ উপৰিও টেলিভিছন পাৰ্চনেলিটিৰ লগতে ফিল্ম প্ৰডিউচাৰো হয়। ইয়াৰ উপৰি শ্বাহৰুখ খানক বলিউডৰ কিং খান বুলিও কোৱা হয়, কিয়নো তেওঁ ৮০খনতকৈ অধিক ফিল্মত কাম কৰিছে আৰু তেওঁ প্ৰশংসনীয় এক্টিঙৰ বাবে এটা দুটা নহয়, প্ৰায় ১৪টা ফিল্মফেয়াৰ এৱাৰ্ড নিজৰ নাম কৰিছে। আৰু বন্ধুসকল, শ্বাহৰুখ খানক বলিউড এক্টৰ হোৱাৰ উপৰিও পৃথিৱীৰ সকলোতকৈ ধনী এক্টৰো হয়, যাৰ নেটৱৰ্ক $৬০০ মিলিয়ন হয়। কিন্তু বন্ধুসকল, আপুনি যদি ভাবিছে যে শ্বাহৰুখ খানে অকল ফিল্মৰ জৰিয়তে ইমান পইচা ইনকম কৰে, তেন্তে সেইটো সম্পূৰ্ণ ভুল। কিয়নো শ্বাহৰুখ খানে নিজে এটা ইণ্টাৰভিউত কৈছিল যে তেওঁ নিজৰ পেশ্যনৰ কাৰণে ফিল্মত কাম কৰে, না বেছি পইচা পাবলৈ। যি কি নহওক, এতিয়া মনত এটা প্ৰশ্ন আহিছে চাগে আপোনালোকৰ, শ্বাহৰুখ খান পৃথিৱীৰ সকলোতকৈ ধনী এক্টৰ হ'ল কেনেকৈ? বন্ধুসকল, আমি জানো আহকচোন কেনেকৈ শ্বাহৰুখ খান কিমান সংঘৰ্ষৰ লগত যুঁজি আজি এই পজিশ্যনটো পাইছে। কিয়নো মাত্ৰ 16 বছৰ বয়সতে দেউতাকৰ মৃত্যুৰ পিছত শ্বাহৰুখ খানৰ জীৱন নচলা অৱস্থা হৈছিল। কিন্তু শ্বাহৰুখ খানে কেতিয়াও নিজৰ সাহস কমোৱা নাছিল আৰু কিছুদিনৰ পাছত শ্বাহৰুখ খান মুম্বাইলৈ গৈছিল। তাত গৈ কিন্তু শ্বাহৰুখ খানে বহুত সংঘৰ্ষৰ লগত যুঁজিব লগা হৈছিল। কিন্তু ফিল্মত কাম কৰাৰ বিপৰীতে শ্বাহৰুখ খানে ফৌজি নামৰ চিৰিয়েলত কাম কৰাটো উচিত বুলি ভাবিলে আৰু ইয়াৰ পৰাই শ্বাহৰুখ খানৰ এক্টিং কেৰিয়াৰ আৰম্ভণি হৈছিল। আৰু কয় যে শ্বাহৰুখ খানে ফৌজিত শ্ব'ত কাম কৰোঁতে অকল 50 টকাহে দিছিল। যি কি নহওক, শ্বাহৰুখ খানে নিজৰ কষ্ট আৰু সংঘৰ্ষৰ বলত ফিল্ম জগতত এনে এটা নাম বনালে যে শ্বাহৰুখ খানৰ ফেন বেছ ভাৰতৰ বাহিৰেও পৃথিৱীৰ বহুতো দেশতো আছে। কিন্তু বন্ধুসকল, এতিয়াও এটাই প্ৰশ্ন আহে যে বছৰত এখন চিনেমা কৰা শ্বাহৰুখ খান পৃথিৱীৰ সকলোতকৈ ধনী এক্টৰ কেনেকৈ হ'ল? তেন্তে আহক বন্ধুসকল, আমি জানো শ্বাহৰুখ খানৰ পইচা ইনকম কৰাৰ ৰাস্তা কি কি হয়। শ্বাহৰুখ খানৰ ইনকম চ'ৰ্চৰ প্ৰথমটো হৈছে বক্স অফিচ আৰ্নিং। ফলতে বলিউডৰ ভিতৰত ডাঙৰ ডাঙৰ ষ্টাৰসকলে নিজৰ ফিজৰ উপৰিও বক্স অফিচৰ ইনকমত নিজৰ প্ৰফিট শ্বেয়াৰ লয়। আৰু এটা ৰিপৰ্টত এইটো কৈছে যে টপ ছুপাৰষ্টাৰসকলে নিজৰ ফিজৰ লগতে ফিল্মৰ প্ৰফিটৰ 50% পৰা 80% এগ্ৰিমেণ্টৰ দ্বাৰা ল'ব পাৰে। আৰু শ্বাহৰুখ খানে এই প্ৰথম চ'ৰ্চৰ দ্বাৰাই পইচা কমাই কৰে। আৰু এনেদৰে দ্বিতীয়টো চ'ৰ্চটো হৈছে টিভি শ্ব'। আমি সকলোৱে জানো যে শ্বাহৰুখ খানে নিজৰ কেৰিয়াৰ আৰম্ভণি টিভি শ্ব' দ্বাৰাই কৰিছিল। কিন্তু ফিল্মত অহাৰ পিছতো শ্বাহৰুখ খানে টিভি শ্ব'জ এৰিব পৰা নাই আৰু সেইকাৰণে শ্বাহৰুখ খানক ডাঙৰ ডাঙৰ টিভি শ্ব'জত হোষ্ট কৰা দেখিবলৈ পোৱা যায়। তেওঁ কৌন বনেগা কৰ'ৰপতি ছিজন 3, কিয়া আপ পাছ ভি পাছ সে তেজ হে আৰু জোৰ কা ঝাটকাৰ নিচিনা বহুতো শ্ব'জত হোষ্ট কৰিছে। আমি যদি ৰিপৰ্টৰ মতে চাওঁ, টাইমছ অফ ইণ্ডিয়াৰ অনুসৰি 2011ত শ্বাহৰুখ খানে জোৰ কা ঝাটকাৰ টোটেল ৱাইপ আউট শ্ব'জৰ কাৰণে এটা এপিছ'ডৰ বাবে 2.5 কোটি টকা চাৰ্জ কৰিছিল। আৰু ইয়াৰ পৰাই আপোনালোকে ধৰিব পাৰিছে যে আজি 9 বছৰ পিছত শ্বাহৰুখ খানৰ চাৰ্জেছ কিমান হ'ব। ইয়াৰ উপৰিও আমি তৃতীয়টো চ'ৰ্চ অফ ইনকমৰ বিষয়ে কওঁ, তেন্তে সেইটো বেলেগ একো নহয়, ৱেডিং পাৰফৰ্মেঞ্চ হয়। শুনিবলৈ বেলেগ বেলেগ যেন লাগিলেও এইটোৱে সঁচা। শ্বাহৰুখ খানে সদায় এইটোৱে কয় যে যদি মোৰ পইচা ইনকম কৰিব মন যায়, তেতিয়া মই বিয়াত নাচি দিওঁ। আমাৰ ভাৰতততো বিয়া এজনী ছোৱালী বা এটা ল'ৰাৰ বা জীৱনৰ গুৰুত্বপূৰ্ণ দিন হয়, য'ত মানুহে মন খুলি পইচা খৰচ কৰিবলৈ সাজু থাকে। আৰু তাত যদি শ্বাহৰুখ খানৰ নিচিনা ডাঙৰ চেলিব্ৰিটিয়ে এপাকো যদি নাচি দিয়ে, তেতিয়াতো সেই বিয়া বছৰ বছৰ ধৰি মানুহৰ মনত থাকি যায়। সেইকাৰণে শ্বাহৰুখ খানে এটা পাৰফৰ্মেঞ্চৰ বাবে 4 পৰা 8 কোটি টকাৰ চাৰ্জ কৰে। আৰু আমাৰ দেশৰ বহুত ধনী ব্যক্তিয়ে এই পইচা দিবলৈ কেতিয়াও আফচোচ নকৰে। আৰু বন্ধুসকল, শ্বাহৰুখ খানৰ চতুৰ্থ চ'ৰ্চ অফ ইনকম হৈছে ৰিচেষ্ট এণ্টাৰটেইনমেণ্ট, যিটো ইণ্ডিয়ান ফিল্ম প্ৰডিউচাৰ আৰু ডিষ্ট্ৰিবিউচন কোম্পানী হয়। এই কোম্পানীটো শ্বাহৰুখ খানে নিজৰ ৱাইফ গৌৰীৰ লগত 2002ত লঞ্চ কৰিছিল। ইয়াৰ আগতো জুহি চাওলাৰ লগত প্ৰডাকশ্যন হাউচ ৰিলছ আনলিমিটেড লঞ্চ কৰিছিল, কিন্তু পিছত এইটো বন্ধ কৰি দিছিল। আৰু বন্ধুসকল, ৰিচেষ্ট এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যন হাউচৰ 1 বছৰৰ টাৰ্ণঅভাৰ 500 কোটিতকৈ অধিক হয়। আৰু ইয়াৰ পৰাও শ্বাহৰুখ খানৰ বহুত পইচা ইনকম কৰে। আৰু বন্ধুসকল, এতিয়া আমি আহোঁ শ্বাহৰুখ খানৰ 5 নম্বৰ ইনকম চ'ৰ্চটো কি। সেইটো হৈছে কিডজানিয়া। আপোনালোকেতো শ্বাহৰুখ খানক কিডজানিয়াৰ বহু প্ৰমোচনেল আৰু টিআৰ ইভেণ্টছত দেখিছে চাগে। কিন্তু বন্ধুসকল, আপোনালোকক জনাওঁ যে শ্বাহৰুখ খান কিডজানিয়াৰ ভাৰতীয় ফ্ৰেঞ্চাইজিৰ 26% শ্বেয়াৰ অ'নাৰ হয়।
কিন্তু তেওঁ ইয়াত কিমান পইচা ইনভেষ্ট কৰিছে সেয়া এতিয়ালৈকে কাৰো আগত অহা নাই। কিন্তু কিডজানিয়াৰ ডাইৰেক্টৰ এণ্ড CEO ৰাজীৱ কুমাৰে কৈছে যে তেওঁ মুম্বাই প্ৰজেক্টৰ কষ্ট মোটামুটি 100 কোটিমান হ'ব। আৰু বন্ধুসকল, শ্বাহৰুখ খানৰ ইয়াৰ পিছৰ চ'ৰ্চ অফ ইনকমৰ কথাটো কওঁ, সেইটো হৈছে IPL টীম কলকাতা নাইট ৰাইডাৰ্ছ। শ্বাহৰুখ খানে যদিও পাৰ্চনেলি KKR কোনো শ্বেয়াৰ লোৱা নাই, কিন্তু শ্বাহৰুখ খানৰ প্ৰডাকশ্যন কোম্পানীৰ নামত 55% আছে। সেয়েহে শ্বাহৰুখ খান KKR ইনডাইৰেক্টলি মালিক। আৰু বন্ধুসকল, এডভাৰটাইজমেণ্টৰ ফালৰ পৰাও শ্বাহৰুখ খান সকলোতকৈ অধিক ইনকম কৰা চেলিব্ৰিটি লিষ্টত আহে। তেওঁ পেপচি, নকিয়া, হিউণ্ডাই, ডিছ টিভি, বিগ বাস্কেট আৰু বাইজুছৰ নিচিনা বহুতো কোম্পানীৰ এড কৰা দেখিবলৈ পোৱা যায়। আৰু বন্ধুসকল, ইয়াৰ উপৰিও শ্বাহৰুখ খানে ডুবাইত বহুতো ৰিয়েল ইষ্টেটত নিজৰ পইচা ইনভেষ্ট কৰি থৈছে। ইয়াৰ পৰাও শ্বাহৰুখ খানে বহুতো প্ৰফিট পায়। এনেদৰে শ্বাহৰুখ খানে এই সকলোবোৰ মিলাই ইমান পইচা ইনকম কৰে যে তেওঁ আজি সকলোতকৈ ধনী এক্টৰৰ ভিতৰত টপত থাকে। আহকচোন এতিয়া আমি জানো শ্বাহৰুখ খানৰ জীৱনৰ কিছুমান লেচন যিটো আমি ফ'ল' কৰিব লাগে। শ্বাহৰুখ খানে এইটোৱে বিশ্বাস কৰে যে গোটেই পৃথিৱীত এটাই ধৰ্ম আছে, সেইটো হৈছে কষ্ট কৰা আৰু ফলৰ চিন্তা নকৰিবা। আৰু যদি তুমি ভাল কামত কষ্ট কৰিছা তেন্তে তাৰ ফল এদিন নহয় এদিন পাবা। আমি সদায় ভগৱানক ভাবোঁ যে আমাৰ জীৱন সুখময় কৰি তোলক, কিন্তু ভগৱানে তেতিয়াহে সহায় কৰিব যেতিয়া আমি নিজৰ বাবে কাম কৰিম, কষ্ট কৰিম। আৰু ইয়াৰ লগতে শ্বাহৰুখ খানে এইটোও কয় যে জীৱনত এবাৰ নহয় এবাৰ এনেকুৱা এটা সময় আহে য'ত প্ৰত্যেকজন ব্যক্তিয়ে নিজকে অকলশৰীয়া যেন অনুভৱ কৰে। আৰু বন্ধুসকল, হেৰি পটাৰ বুকৰ ৰাইটাৰ JK ৰাউলিঙে এবাৰ জীৱনত সকলোবোৰ হেৰুৱাইছিল। যেতিয়া তেওঁ খোৱা নাছিল তেতিয়াহে তেওঁ ছোৱালীজনীয়ে কিবা এটা খাব পাৰিছিল। কিন্তু সেই কঠিন সময়ে তেওঁক আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল আৰু কিবা এটা কৰি দেখুৱাবলৈ বিশ্বাস জাগি উঠিছিল। JK ৰাউলিং ইতিহাসৰ আজিলৈকে লিখা সকলোতকৈ বেষ্ট ফিকশ্যন নভেল ৰাইটাৰ হয়। অৱশেষত এইটোৱে কওঁ যে শ্বাহৰুখ খান নিজৰ জীৱনত কষ্টৰ লগতে নিজৰ মাইণ্ড লগাই ইমান সফলতা লাভ কৰিলে যি আজি এজন নৰ্মেল মানুহে সপোনতো ভাবিব নোৱাৰে। আপোনালোকৰ আমাৰ এই ভিডিঅ'টো কেনে লাগিলে আমাৰ কমেণ্ট বক্সত আপোনালোকৰ ছাজেশ্যন জনাব। আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ বাৰে বাৰে চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে হৃদয়ৰ পৰা প্ৰেমপূৰ্বক ধন্যবাদ।